নমস্কাৰ সায়াসা নিউজ 27 ষ্টুডিঅ'ত মই পবিত্ৰ মেছ আপুনি জুৰুডৰ ফালে আহিম বুলি ভাবিছে নেকি তেতিয়া হলে ভালদৰে আহক কাৰণ জুৰুডত এটা সুইমিং পুলৰ সৃষ্টি হৈছে জুৰুডৰ সুইমিং পুলটোত বহুজন এতিয়া সোমাই পৰিব লগা হৈছে আপুনি যদি আহে সাৱধান হওক হয় জুৰুডত নিৰ্মাণ হৈ আছে উৰণীয়া খেতু কিন্তু তলত বৰ্তমান দেখিবলৈ পোৱা গৈছে সুইমিং পুল সদৃশ পৰিৱেশ ৰাজপথৰ পথাচাৰী হাৰাশাস্তি দুয়োকাষে কেৱল বনাইছে ফুটপাথ ওপৰত বনাইছে উৰণীয়া খেতু কোনো ধৰণৰ ব্যৱস্থা নাই সাধাৰণ জনতাৰ বাবে হয় উৰণীয়া খেতু বনাই ভাল কাম কৰিছে ফুটপাথ বনাই ভাল কাম কৰিছে কিন্তু জনসাধাৰণ বৰ্তমান বিপদত পৰিছে এইসকল অহা যোৱা কৰিছে আৰু এইসকল এতিয়া গাতত সোমাই মৰিব লগা হৈছে ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হৈছে বাইক আৰোহী হওক চাৰিচকীয়া বাহনৰ গৰাকী হওক এইসকল এতিয়া গাতত পৰিব লগা হৈছে সম্পূৰ্ণ ভিডিঅ'সমূহ আমি উইণ্ডোৰ জৰিয়তে দেখাব বিচাৰিছো কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে ফুটপাথসমূহ নাইকিয়া হোৱাৰ বাবে আৰু ৰাজপথৰ ডাঙৰ ডাঙৰ গাত পানীৰ বাবে সেই গাত লক্ষ্য নকৰাৰ বাবে হয়তো গুৰুতৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে এই প্ৰতিবেদন সেইটো কাৰণে আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আৰু প্ৰতিবেদনটো চাব ভিডিঅ'টো দেখুৱাইছো আপোনালোক আমি দেখুৱাই আছো জুৰুডৰ দৃশ্য জুৰুডত কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰকাণ্ড গাত তাত সোমাবলগীয়া হৈছে যুৱক যুৱতীৰ পৰা আদি কৰি পথাচাৰীসকল আহিছে আৰু গৈছে হয় জনতাৰ কথা চিন্তা কৰি উৰণীয়া খেতুখন বনাইছে পদপথ নাই ফুটপাথ নাই তাৰ বাবে জনতাৰ এইদৰে হাৰাশাস্তি হ'ব লগা হৈছে ভালদৰে মন কৰক দৃশ্যকেইটালৈ কিদৰে মানুহসমূহ পদপথত সোমাব লগা হৈছে ৰাজপথৰ মাজত এতিয়া এই উৰণীয়া খেতুৰ তলত যিবোৰ কাম কৰি আছে তাৰ বাবে এতিয়া হাৰাশাস্তি খাবলগীয়া হৈছে আবতৰত বানপানী হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই বানপানীৰ ফলতে এইদৰে সোমাই মৰিছে এইসকল সাধাৰণ জনতা এতিয়া বিপদত পৰিছে কৈছে কিছুমান কাম পৰিকল্পনাবিহীনভাৱে কৰাৰ বাবে এইদৰে আমি হাৰাশাস্তি হ'ব লগা হৈছে আপুনি যদি ভালদৰে লক্ষ্য কৰে তেতিয়াহ'লে মন কৰিব ইয়াত বাইক আৰোহীৰ পৰা আদি কৰি চাৰিচকীয়া বাহনৰ প্ৰত্যেকজন এইদৰে সোমাবলগীয়া হৈছে এইদৰে যদি ৰাতি এই ৰাজপথত যদি এনেদৰে থাকিব লগা হয় পানী তেতিয়াহ'লে ভয়ংকৰ বিপদ হোৱাৰ সম্ভাৱনা আছে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে এই দৃশ্যকেইটালৈ মন কৰক কিদৰে ব্যক্তিসকল সেই গাঁতটোত সোমাইছে আৰু সেই গাঁতটোত যদি সোমায় সৰু বাহন যদি সোমাইছে তেতিয়াহ'লে সেই পানীতে নামিব লগা হৈছে গেলা পচা গোটেই বস্তু ৱেডাৰ বেয়া হৈছে গুৱাহাটীত ইতিমধ্যে সকলোৱে গম পাইছে ৰাজপথৰ কাষত ড্ৰেইনসমূহ চাফা কৰিছে সেই ড্ৰেইনসমূহ মিউনিচিপাল ডিপাৰ্টমেণ্টে কম দিনৰ ভিতৰতে নিব লাগে কিন্তু 4-5 দিনকৈ দমাই থৈ 7-8 দিন দমাই থৈ তেখেতলোকে নিয়াৰ ব্যৱস্থাটো নকৰে তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণে হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই গেলা পানীতে এইদৰে সাধাৰণ জনতাই এতিয়া ভৰি সোমোৱাই মৰিব লগা হৈছে দেখুৱাই আছোঁ এই জুৰুডৰ দৃশ্য কিদৰে আবতৰত বানপানী হৈ সাধাৰণ জনতাৰ এইদৰে বিপদ অৰ্থাৎ হাৰাশাস্তি হ'বলগীয়া হৈছে এইদৰে সোমাই মৰিছে দেখুৱাই আছোঁ দৃশ্যাংশসমূহ